তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। তো ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু